মই ভাবিছোঁ কি মানুহ এজন নিজৰ কাৰণে জীয়াই থকাতকৈ সমাজৰ কাৰণে জীয়াই থাকিব লাগে আৰু সমাজত বহুতখিনি কাম কৰিবলগীয়া থাকে। যদি আমি সদায় নিজৰে কথা চিন্তা কৰি থাকোঁ তেতিয়াহ'লে সমাজখন কেতিয়া ডেভেলপ হ'ব। আৰু আজিৰ যিটো মানে ডিজিটেলাইজ মানে যুগ, ইয়াত আমি নিশ্চয়কৈ চেষ্টা কৰিব লাগিব যে নতুন চামে আমি মানে পলিটিক্সত অংশগ্ৰহণ কৰি ৰাইজৰ কেনেকুৱা কাম কৰিব পাৰিব। আজি আপুনি চাব মানে গাইডলাইনবিলাক মানে যথেষ্ট মানে উন্নত হৈছে। যদি লেখা পঢ়া নাজানে তেতিয়াহ'লে যথেষ্ট মানে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আমি ভাবিছোঁ কি আমি শিক্ষিত মানুহবিলাকে যদি মানে ৰাইজৰ কাৰণে কাম কৰোঁ, আৰু বহুতে প্ৰশ্ন কৰিব পাৰে যে আমাৰ নিচিনা বা আমাৰ দৰে মানুহবিলাক কিয় মানে পলিটিক্সত আহিলে বা VCDC চেয়াৰমেনৰ কাৰণে কিয় নমিনেশ্যন দিলে। ইয়াৰ একমাত্ৰ উত্তৰটো এইটোৱে যে আমি যদি নিজৰ জাগাটো মানে বা নিজৰ ঠাইখন ডেভেলপ নকৰোঁ তেতিয়াহ'লে আমি অন্য ঠাইত গৈ পেলাই ডাঙৰ লেকচাৰ মাৰিলে নহ'ব। মোৰ মতেদি কাম মতে কথা হ'ব লাগে। গতিকে মই ইয়াতে অংশগ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ মানে কাম কৰাৰ পূৰা মানে বিশ্বাস আছে আৰু নিজৰ ওপৰত এইটো বিশ্বাস ৰাখি মই আগুৱাই গৈ আছোঁ। হয়, নিশ্চয়কৈ বিভিন্ন টেকনিকেল কাৰণ থাকে ৰাজনীতিত। গতিকে ইয়াৰ যদি পৰ্যালোচনা কৰিব লাগে বহুতখিনি মানে সময় লাগিব। আৰু খৈৰাবাৰীত নহয় 40টা সমষ্টিত বিভিন্ন সমষ্টিত হাৰিছে। গতিকে বিভিন্ন সমষ্টিত বিভিন্ন কাৰণ থাকিব পাৰে। হয়, শেহতীয়াভাৱে গম পোৱা গ'ল যে ইতিমধ্যে আপোনাক আস্থা ভোটত ৰাইজে আপোনাক সমৰ্থন কৰিছে। এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ চৰণ চুই তেওঁলোকক যাতে সেৱা কৰিব পাৰোঁ ভৱিষ্যতে, মই তেওঁলোকৰ মানে ধন্যবাদ মানে জ্ঞাপন কৰিম, যিহেতু তেওঁলোকে মোক ছাপোৰ্ট কৰিছে। তেওঁলোকৰ VCDCত মানে মোক কাম কৰা এটা সুযোগটো দিব বিচাৰিছে। নিশ্চয়কৈ মই সুখী আৰু ভৱিষ্যতে তেওঁলোকৰ লগত মানে একেলগে তেওঁলোকৰ ছাজেশ্যন লৈ, তেওঁলোকৰ মতামত লৈ, তেওঁলোকৰ আশীৰ্বাদ লৈ মানে কাম কৰি যাম বুলি আশা কৰিছোঁ, সকলোকে লগত লৈ। এতিয়া গপচাচুবা VCDCৰ অন্তৰ্গত গাঁওসমূহ আপুনি VCDC চেয়াৰমেন হোৱাৰ পিছত আপুনি কেনেদৰে উন্নয়নৰ পথত আগুৱাই নিম বুলি আশাবাদী? নিশ্চয়কৈ মই যিটো গাইডলাইন পঢ়িছোঁ তাতে VCDC চেয়াৰমেন কিছুমান প্ৰট'কল আছে, পাৱাৰ এণ্ড ফাংচনছ আছে। গতিকে মই সেইমতে মানে ফ'ল' কৰি যাম। আৰু যিটো চৰকাৰ যিটো আমাৰে হৈ আছে, CM আমাৰ, ডিপুটি মানে CM আমাৰ। গতিকে মই ভাবিছোঁ কি মানে ডেভেলপমেণ্টৰ যি মানে VCDCৰ পেকেজ, ইয়াৰ বাদেও মই ওপৰত গৈ ফালে যিমানখিনি পাৰোঁ আমাৰ অঞ্চলৰ কাৰণে মই পেকেজখিনি আনি ফালে ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিম বুলি আশাবাদী। প্ৰতি বছৰে VCDC উন্নয়নৰ নামত চৰকাৰী ফালৰ পৰা কিমানমান পেকেজ আহে? যোৱা বছৰ এনুৱেল যিটো বাজেট আছিলে MGNৰেগাৰ 1.5 কোটি আছিল বুলি মই শুনিছোঁ। আৰু বিভিন্ন দিশত তেনেকুৱা থাকে। আৰু কিছুমান আমাৰ এগ্ৰিকালচাৰৰ তৰফৰ পৰা মানে কিবাকিবি মেচিনবিলাক থাকে, মানে তেনেকুৱা চিটছবিলাক থাকে। গতিকে এইবিলাক অকণমান মানে সুকীয়া কথা। গতিকে MGNৰেগাৰ নামত মানে 1.5 কোটি যোৱা বছৰ আছিলে বুলি গম পাওঁ। আৰু BTRত যিটো মানে 280 যিটো ক্লজ ডাইৰেক্ট ফাণ্ডিঙৰ কথা কৈছে চেণ্ট্ৰেলৰ পৰা, মই ভাবিছোঁ কি ডাইৰেক্ট ফাণ্ডিঙৰ জৰিয়তে আমাৰ যিমানখিনি ডেভেলপ হ'ব লাগে নিশ্চয়কৈ হ'ব। ধন্যবাদ। VCDCত আপোনালোকে প্ৰমোদ বড়োৰ যিটো ভাষ্য, সেই ভাষ্য পালন কৰি পেলাই আপোনালোকে যিটো চেয়াৰমেন গঠন কৰিবলৈ গৈ আছে, ইয়াত শুনিছে আপুনি এজন কেণ্ডিডেট, কি ক'ব? হয়, নিশ্চয়কৈ প্ৰমোদ বড়ো ডাঙৰীয়া, এতিয়াৰ BTRৰ CM চিফ এক্সিকিউটিভ মেম্বাৰ, তেখেতে কৈছিলে যে এইবাৰ ৰাইজৰ মানে চৰকাৰ হ'ব। আৰু ৰাইজৰ চৰকাৰ যিটো চলি আছে, আৰু তেওঁ বিচাৰিছিলে যে প্ৰতিটো বিভাগত প্ৰতিটো সময়ত যাতে ৰাইজৰ এটা মানে আস্থা থাকে, ৰাইজৰ মানে চৰকাৰ যিহেতু ৰাইজৰ হাত থাকে। তেওঁ যেনেকৈ বিচাৰিছিলে যে মানে ৰাইজৰ চৰকাৰত ৰাইজে মানে অংশগ্ৰহণ কৰিব লাগে। আৰু VCDC চেয়াৰমেনৰ ক্ষেত্ৰতো তেখেতে কৈছিলে যে এইবাৰ যি VCDC চেয়াৰমেন, এই VCDC চেয়াৰমেনবিলাক মানে সকলোৱে ৰাইজে মিলি পেলাই ছিলেক্ট কৰিব লাগিব, যি মানুহ সামাজিক হয়, ডেভেলপমেণ্টৰ প্ৰতি মানে গুৰুত্ব থাকে, ঠিক তেনেকুৱা ব্যক্তি মানে চেয়াৰমেন মানে ৰাজহুৱাভাৱে মানে ছিলেক্ট কৰিব লাগে বুলি। যিটো 17 বছৰ BPFৰ শাসনকালত 17 বছৰ যিটো টেবুলৰ তলত মানে হাগ্ৰামা মহিলাৰ ডিক্টেটৰশ্বিপত মানে টেবুলৰ তলত হৈছিলে, এই যিটো মানে অৱস্থা, এইটো মানে পৰিৱৰ্তন মানে বিচাৰি ফালে যিটো পৰিৱৰ্তন চৰকাৰ বুলি কৈছে, ঠিক তেনেকৈ ৰাইজৰ হাতত এৰি দিয়া হৈছে। আৰু মই যে কেণ্ডিডেট হিচাপে আজি নমিনেশ্যন দিব পাই ৰাইজৰ আগত আহি পেলাই আস্থা ভোটত মানে এটেণ্ড হৈ পেলাই মানে খুবেই সুখী। দেখিলোঁ আপোনালোকৰ যিটো VCDC, ইয়াতে কেইজন কেণ্ডিডেট আছিলে? 6জনকৈ কেণ্ডিডেট আছিলে আমাৰ গপচাচুবা VCDCত। তাৰ 6জন আপোনালোকৰ ইয়াতে আস্থা ভোটত গোটেই অংশগ্ৰহণ কৰিছেনে? অংশগ্ৰহণ তেনেকুৱা কৰা দেখা নগ'ল। যিটো 6জন কেণ্ডিডেট আছিলে, আমি গম পাইছোঁ কি প্ৰাইমাৰী কমিটিয়ে তেওঁলোকক মানে ইনভাইট কৰিছিলে, 6জনকো ইনভাইট কৰিছিলে, কিন্তু মানে দেখিবলৈ পালোঁ তেওঁলোকে আস্থা ভোটত মানে নাহিলে। কিহৰ কাৰণে নাহিলে মানে তেওঁলোকে জানিব। এইটো মুহূৰ্তত আপোনাৰ এটা প্ৰশ্ন সুধিব। নিশ্চয়। আপুনি এজন সাংবাদিকতা কৰিছিলে, তেনেক্ষেত্ৰত আপুনি ৰাজনীতিৰ প্ৰেক্ষাপটত কিয় ভৰি দিলে? ৰাজনীতি মানে হ'ল সমাজনীতিৰ এটা অংশ। এটা মুদ্ৰাৰ ইপিঠি যদি আমি ডেভেলপ কৰিব লাগে, সামাজিকভাৱে যদি ডেভেলপ কৰিব লাগে, ৰাজহুৱা যদি কাম কৰিব লাগে, নিশ্চয়কৈ আমি ৰাজনীতিত ক'ৰবাত নহয় ক'ৰবাত মানে জড়িত হ'ব লাগিব। ঠিক তেনেকৈ মানে ৰাইজৰ কথা চিন্তা কৰি মই এজন যদি সাংবাদিক হয়, তেতিয়াও মানে ৰাইজৰ যে ডেভেলপমেণ্টৰ কথা কৰি তেওঁলোকৰ মাজত যেনেকুৱা ইউনিফিকেশ্যনৰ কথা বা পিছৰ পৰ্যায়ত ভাল এটা
ফিউচাৰ দিয়াৰ কাৰণে ৰাজহুৱা যিবিলাক মানে কাম মানে আণ্ডাৰ ডেভেলপ হৈ আছে এইবিলাক কৰিবৰ কাৰণে মই আজি সাংবাদিকৰ পৰা মানে যি মানে ৰাজনীতিলৈ আহিছোঁ হয়। তাৰোপৰি আপুনি এজন গ্ৰেজুৱেট হয় তাৰপিছত আপুনি ইউথ হয় তাৰপিছত আপুনি এতিয়া এডভকেটৰো এজন ষ্টুডেণ্ট হিচাপে হয় হয় আপোনাৰ বহুতখিনি লাইফ আছে চেয়াৰমেনত আপোনাৰ লাইফো কৰিব পাৰিব বুলি আপুনি ভাবে লাইফ আচলতে এইটো কথা নহয় মই ভাবিছোঁ কি মানুহ এজন নিজৰ কাৰণে জীয়াই থকাতকৈ সমাজৰ কাৰণে জীয়াই থাকিব লাগে আৰু সমাজত বহুতখিনি কাম কৰিবলগীয়া থাকে যদি আমি সদায় নিজৰে কথা চিন্তা কৰি থাকোঁ তেতিয়াহ'লে সমাজখন কেতিয়া ডেভেলপ হ'ব আৰু আজিৰ যিটো মানে ডিজিটেলাইজ মানে যুগ ইয়াত আমি নিশ্চয়কৈ চেষ্টা কৰিব লাগিব যে নতুন চামে আমি মানে পলিটিক্সত অংশগ্ৰহণ কৰি ৰাইজৰ কেনেকুৱা কাম কৰিব পাৰিব আজি আপুনি চাব মানে গাইডলাইনবিলাক মানে যথেষ্ট মানে উন্নত হৈছে যদি লেখা পঢ়া নাজানে তেতিয়াহ'লে যথেষ্ট মানে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে আমি ভাবিছোঁ কি আমি শিক্ষিত মানুহবিলাকে যদি মানে ৰাইজৰ কাৰণে কাম কৰোঁ আৰু বহুতে প্ৰশ্ন কৰিব পাৰে যে আমাৰ নিচিনা বা আমাৰ দৰে মানুহবিলাক কিয় মানে পলিটিক্সত আহিলে বা VCDC চেয়াৰমেনৰ কাৰণে কিয় নমিনেশ্যন দিলে ইয়াৰ একমাত্ৰ উত্তৰটো এইটোৱে যে আমি যদি নিজৰ জাগাটো মানে বা নিজৰ ঠাইখন ডেভেলপ নকৰোঁ তেতিয়াহ'লে আমি অন্য ঠাইত গৈ পেলাই ডাঙৰ লেকচাৰ মাৰিলে নহ'ব মোৰ মতেদি কাম মতে কথা হ'ব লাগে গতিকে মই ইয়াতে অংশগ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ মানে কাম কৰাৰ পৰা মানে বিশ্বাস আছে আৰু নিজৰ ওপৰত এইটো বিশ্বাস ৰাখি মই আগুৱাই গৈ আছোঁ হয় নিশ্চয়কৈ বিভিন্ন টেকনিকেল কাৰণ থাকে ৰাজনীতিত গতিকে ইয়াৰ যদি পৰ্যালোচনা কৰিব লাগে বহুতখিনি মানে সময় লাগিব আৰু খৈৰাবাৰীত নহয় 40টা সমষ্টিত বিভিন্ন সমষ্টিত হাৰিছে গতিকে বিভিন্ন সমষ্টিত বিভিন্ন কাৰণ থাকিব পাৰে হয় শেহতীয়াভাৱে গম পোৱা গ'ল যে ইতিমধ্যে আপোনাক আস্থা ভোটত আপোনাৰ ৰাইজে আপোনাক সমৰ্থন কৰিছে এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ চৰণ চুই তেওঁলোকক যাতে সেৱা কৰিব পাৰোঁ ভৱিষ্যতে মই তেওঁলোকৰ চিৰ মানে ধন্যবাদ মানে জ্ঞাপন কৰিম যিহেতু তেওঁলোকে মোক ছাপোৰ্ট কৰিছে তেওঁলোকৰ VCDCত মানে মোক কাম কৰা এটা সুযোগটো দিব বিচাৰিছে নিশ্চয়কৈ মই সুখী আৰু ভৱিষ্যতে তেওঁলোকৰ লগত মানে একেলগে তেওঁলোকৰ ছাজেশ্যন লৈ তেওঁলোকৰ মতামত লৈ তেওঁলোকৰ আশীৰ্বাদ লৈ মানে কাম কৰি যাম বুলি আশা কৰিছোঁ সকলোকে লগত লৈ এতিয়া গপচাচুবা VCDCৰ অন্তৰ্গত গাঁওসমূহ আপুনি VCDC চেয়াৰমেন হোৱাৰ পিছত আপুনি কেনেদৰে উন্নয়নৰ পথত আগুৱাই নিম বুলি আশাবাদী নিশ্চয়কৈ মই যিটো গাইডলাইন পঢ়িছোঁ তাতে VCDC চেয়াৰমেন কিছুমান প্ৰট'কল আছে পাৱাৰ এণ্ড ফাংচনছ আছে গতিকে মই সেইমতে মানে ফ'ল' কৰি যাম আৰু যিটো চৰকাৰ যিটো আমাৰে হৈ আছে CM আমাৰ ডিপুটি মানে CM আমাৰ গতিকে মই ভাবিছোঁ কি মানে ডেভেলপমেণ্টৰ যি মানে VCDCৰ পেকেজ ইয়াৰ বাদেও মই ওপৰত গৈ ফালে যিমানখিনি পাৰোঁ আমাৰ অঞ্চলৰ কাৰণে মই পেকেজখিনি আনি ফালে ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিম বুলি আশাবাদী প্ৰতি বছৰে VCDC উন্নয়নৰ নামত চৰকাৰী ফালৰ পৰা ধৰি কিমানমান পেকেজ আহে যোৱা বছৰ এনুৱেল যিটো বাজেট আছিলে MG এনৰেগাৰ 1.5 কোটি আছিল বুলি মই শুনিছোঁ আৰু বিভিন্ন দিশত তেনেকুৱা থাকে আৰু কিছুমান আমাৰ এগ্ৰিকালচাৰৰ তৰফৰ পৰা মানে কিবাকিবি মেচিনবিলাক থাকে মানে তেনেকুৱা চিডছবিলাক থাকে গতিকে এইবিলাক অকণমান মানে সুকীয়া কথা গতিকে MG এনৰেগাৰ নামত মানে 1.5 কোটি যোৱা বছৰ আছিলে বুলি গম পাওঁ আৰু BTRত যিটো মানে 280 যিটো ক্লজ ডাইৰেক্ট ফাণ্ডিঙৰ কথা কৈছে চেণ্ট্ৰেলৰ পৰা মই ভাবিছোঁ কি ডাইৰেক্ট ফাণ্ডিঙৰ জৰিয়তে আমাৰ যিমানখিনি ডেভেলপ হ'ব লাগে নিশ্চয়কৈ হ'ব ধন্যবাদ